আমাৰ জেনেৰেশ্যনটোৱে এনে এখন অসম দেখিলে যে আজিও আমি এইখন নতুন অসম বুলি আমি স্বীকাৰ কৰিব নোখোজো আমি এতিয়াও কৰবাত পুৰণা স্মৃতি বিচাৰি থাকো যেতিয়া বহু দিনলৈ অসমত বম ব্লাষ্ট নহয় আমাৰ জেনেৰেশ্যনৰ মানুহে নিজক আঙুলি টিপি থাকে কি হৈছে এখন আমি অসমতে আছো নে নাই বহু দিনলৈ যেতিয়া কানত আমি ইনকলাব জিন্দাবাদ নুশুনো আমি মনত ভাবো যে এইখন অসম হয় নে নহয় You are a blessed generation. আজি যুৱ শক্তি বন্দুকৰ মাতত ডাঙৰ হোৱা নাই আজি যুৱ শক্তিয়ে সামাজিক মাধ্যমত ইমানটোলৈকে আলোচনা কৰিব লাগে যে পাৰে যে এপিএসসিৰ কুৱেশ্যন কিটো কিয় পাব্লিছ কৰি দিয়া নাই ৰাইট টু ইনফৰমেশ্যনত মোক বহিখন কিয় চাব দিয়া নাই মোৰ নম্বৰটো নৰ্মেলাইজ কিয় কৰি দিয়া নাই আমি যি সময়ত পঢ়িছিলো সেই সময়ত এইবিলাক কথা চিন্তা কৰাৰ আমাৰ অধিকাৰেই নাছিল কাৰণ অসমত তেনেকুৱা এটা পৰিৱেশত আজি আমি বাস কৰিছিলো আজি যুৱ শক্তি এখন নতুন অসমত জন্ম হৈছে লাহে লাহে আমি বিচাৰি উলিয়াইছো যে অসমো শান্ত হ'ব পাৰে অসমো সমাহিত হ'ব পাৰে অসমতো বিকাশ হ'ব পাৰে অসমতো আন্দোলন নকৰাকৈ ৰিফাইনাৰী হ'ব পাৰে অসমতো আন্দোলন নকৰাকৈ ব্ৰহ্মপুত্ৰৰ দলং হ'ব পাৰে অসমতো আন্দোলন নকৰাকৈ 3খন মেডিকেল কলেজৰ পৰা 25খন মেডিকেল কলেজ বনোৱাৰ আমি সপোন দেখিব পাৰো এইখন অসমত কোনেও এটা টকা কাকো নিদিয়াকৈ চাকৰি পোৱাৰ সপোন দেখিব পাৰে এখন নতুন অসমৰ বুকুত আমি আজি আমাৰ যুৱ প্ৰজন্মই এই অসমখনক বিচাৰি পাইছে যেতিয়া আমি ভাৰতৰ কথা আলোচনা কৰিম আমাৰ ৰাজ্যখনৰ কথা আলোচনা কৰিম আমাৰ সমসাময়িক বিশ্বৰ কথা যেতিয়া আমি আলোচনা কৰিম স্বাভাৱিকভাৱে মই অসমৰ যুৱ সমাজক আহ্বান জনাম আমি সেই দিনটোলৈকে আমি ভাৰতবৰ্ষক নেতৃত্ব দিব নোৱাৰো যিটো দিনলৈকে আমি জ্ঞান আৰু প্ৰজ্ঞাৰ পথেৰে আগুৱাই যাব নোখোজো মই বিশ্বাস কৰো আৰু আমি সকলোৱে অনুভৱ কৰো যে যুৱ নেতৃত্ব উইদাউট নলেজ জ্ঞান আৰু প্ৰজ্ঞাৰ অবিহনে যুৱ নেতৃত্ব হি দেশৰ বাবে অন্ধকাৰ ভৱিষ্যত কঢ়িয়াই আনে আৰু জ্ঞান আৰু প্ৰজ্ঞাৰ আধাৰত অদ্ভুত শক্তিৰে সমাহিত যুৱ শক্তি এখন দেশৰ ভৱিষ্যত সোণোৱালী কৰে সৰু সৰু সংকল্পই আমাক সফলতাৰ মুখ দেখুৱায় সৰু সংকল্প যে মোক দেউতাই এখন মটৰচাইকেল দিছে মই কলেজত যাম মই টিউচনত যাম কোনোবা মোৰ লগত একেলগে টিউচনত গৈছে লগত মই তেওঁ লগত লৈও যাম ঠিক আছে কিন্তু মই মোৰ লক্ষ্মণ ৰেখাৰ মাজত থাকিম আৰু যিদিনাখনে মই মোৰ পইচা দি উপাৰ্জন কৰিম সেই দিনাখন স্বাভাৱিকভাৱে মই মোৰ সকলোৰে কথা চিন্তা কৰিম বাট লগত মই মোৰ স্বাধীনতাৰো সোৱাদ লম কিন্তু আজি আমাৰ সমস্যাটো হৈছে কি যে আমাৰ মাজত লাহে লাহে এনেকুৱা যুৱ শক্তিৰ সংখ্যা কমি আহিছে যোনে ভীষ্মৰ দৰে বজ্ৰ কঠোৰ সংকল্প ল'ব পাৰে যি ল'ৰা ছোৱালীৰ যুৱ কালছোৱা কিবা এটা সপোন দেখিব নোৱাৰে
কিবা এটা সংকল্প দেখিব নোৱাৰে আৰু সেই সংকল্প আৰু সপোনৰ পণ খেদিব নোৱাৰে তাৰ বাবে যুৱক বা যৌৱনৰ মাদকতা বহুত কমি যায় This is the best period of your life. This age will never come back. But মৃত্যুৱে জীৱনৰ দীৰ্ঘতা নিৰ্ণয় নকৰে বহুতে কয় মৃত্যুক পৰাজিত কৰিব নোৱাৰি কিন্তু মই বিশ্বাস কৰো জীৱনত মই যি কীৰ্তিমান স্থাপন কৰি থৈ যাম সেই কীৰ্তি মানে মোক যুগ যুগলৈ জীয়াই ৰাখিব পাৰে মৃত্যুৰ হাতত পৰাজিত নোহোৱা এছাম যুৱ শক্তিক আমাৰ প্ৰয়োজন আছে Those who want to challenge the death যে মই মৃত্যুক ভয় নকৰো কাৰণ মই জানো মই জীৱনকালত যি কাম কৰি থৈ গলো তাৰ সীমা মৃত্যুৱে নিৰ্ণয় কৰিব নোৱাৰে মই 200 বছৰ জীয়াই থাকিম মই 500 বছৰ জীয়াই থাকিম আৰু আজিৰ দিনটোলৈকে আমাৰ জেনেৰেশ্যনৰ ল'ৰা ছোৱালী আমি হতাশাৰে জন্ম হোৱা এছাম ব্যক্তি যিখন অসমত হতাশা আছিল আশা নাছিল সেইখন অসমত আমি জন্ম গ্ৰহণ কৰিছিলো কিন্তু আজিৰ যুৱ শক্তি অসমত জন্ম গ্ৰহণ কৰিছে যিখন অসমত হতাশা নাই যিখন অসমত আশাই আজি অসমখনক নতুন ডিফাইন কৰে সেইবাবে মই আহ্বান জনাম স্বামী বিবেকানন্দই সমগ্ৰ জীৱনকালত ভাৰতবৰ্ষৰ যুৱ শক্তিৰ ওপৰত তেখেতে অদ্ভুত বিশ্বাস স্থাপন কৰিছে মই আকৌ এবাৰ অনুৰোধ কৰিম অসমৰ যুৱ প্ৰজন্মই প্ৰাসংগিক চিন্তাৰ ভৱিষ্যৎ দৰ্শনেৰে এখন নতুন অসম সৃষ্টি কৰিবলৈ চেষ্টা কৰক যিখন অসমে হতাশাক প্ৰতিনিধিত্ব নকৰে যিখন অসমে আশাক প্ৰতিনিধিত্ব কৰিব যিখন অসমে অন্ধবিশ্বাসক প্ৰতিনিধিত্ব নকৰে যিখন অসমত বিজ্ঞানে প্ৰতিনিধিত্ব কৰিব যিখন অসমত হিমন্ত বিশ্ব শৰ্মা হীৰেন গোহাঁইয়ে প্ৰতিনিধিত্ব নকৰে যিখন অসমত লভলীনা বৰগোহাঁই হিমা দাসে প্ৰতিনিধিত্ব কৰে তেনেকুৱা এখন নতুন অসমৰ বাবে আমি আগুৱাই যাম